Hey guys, welcome back to my another mini vlog আৰু এয়া চাওক আজি কাপোৰ হৈ গৈছে যেহেতু আজি কামাখ্যা মন্দিৰৰ মেইন দুৱাৰখন খুল খাব সেইবাবে ফুলবিলাক একেলগে ধুই দিলে আৰু এই পিনে আমাৰ ছাগলী কেইটা আৰু এয়া চাকি গছ জ্বলাই দিলে আৰু এই পিনে অলপ ফলমূল খালো খাই উঠি মা মই ৰেডি হৈ আছো এখন তুলনি বিয়া আছে তালৈকে যাম আৰু এয়া মাহীহতো আহি পালে আজি ই ৰিক্সাত যাম এয়া ডাঙৰ মাহী সৰু মাহী একেলগে আমি আৰু এয়া মই কথা কৈ থাকোতে এয়া আহিয়ে পালো তেওঁলোকৰ ঘৰ আৰু এয়া হৈছে মোৰ সৰু ভণ্টি টিকিটা আৰু এয়া ভাত খাবলৈ বহিলো ডাইৰেক্ট যেটো আমাৰ দেৰি হৈছিল আহি পোৱাতে যি দিনটোৱে হৈছে সকলোৰে বাবে ব্যস্ততাৰ দিন সেইবাবে আমি দেৰিকৈ আহি পালো এয়া ভাত খাই উঠি তামোল খালো আৰু এইজনী টিকলিৰ আছিল তুলনি বিয়া আৰু তাইৰ কাষৰ জনী আছিল তাইৰ ভনীয়েক ইমান মৰম লগা তাই আৰু এই ঠাইখিনি যে দেখিছে এইখিনিত বজাৰ বহে বৰমা বজাৰ আজি নাছিল বাৰু আৰু তাৰ পৰা আহি এয়া মাহীহঁতৰ তাতো সোমালো আৰু এয়া ঠাণ্ডা খালো বাৰু ভিডিঅ'টো আছিল ইমানে আজিলৈ এৰিছো।